যদি আপোনাৰ জীৱনত সপোন এটা আছে আৰু আপুনি তাৰ কাৰণে মনৰ পৰা কষ্ট কৰি আছে, কিন্তু আপোনাৰ ঘৰত, আপোনাৰ পৰিয়ালত, আপোনাৰ বন্ধুবৰ্গৰ মাজত মানুহে আপোনাৰ ওপৰত কমেণ্টৰ ওপৰত কমেণ্ট কৰি গৈ আছে যে তই এই কামটো কৰিব নোৱাৰ, কেতিয়াও কৰিব নোৱাৰ, তই নিজৰ সপোনবোৰক কেতিয়াও পূৰ কৰিব নোৱাৰ, আৰু দুনিয়াৰ এই কমেণ্টবিলাক শুনি শুনি আপোনাৰ মনতো যদি নিজৰ ওপৰত সন্দেহ উপজিবলৈ লয় যে যদি এনেকুৱা নহওক যে আপুনি আপোনাৰ সপোন পূৰ কৰিব নোৱাৰিব, ইমান কষ্ট কৰি গৈ আছোঁ, কিন্তু কি হ'ব যদি সেই সপোনবিলাক পূৰ কৰিব নোৱাৰিলে, এনেকুৱা ধৰণৰ যদি আপোনাৰ মনত সন্দেহ হৈ আছে যে আপুনি আপোনাৰ সপোন পূৰ কৰিব নোৱাৰিব, তেনেহ'লে এই ভিডিঅ'টি আপোনালোক সকলোৰে বাবে। যিসকলে কষ্টটো কৰি আছে কিন্তু তেওঁলোকে নাজানে যে সফলতা কেতিয়া পাব। এই ভিডিঅ'ত আমি জানিব পাৰিম সেই 11টা কথাৰ বিষয়ে, সেই 11টা সংকেতৰ বিষয়ে যি আপোনাৰ মনত লাগে যে আপুনি অনুভৱ কৰি আছে, তেনেহ'লে ইয়াৰ চিধা উদ্দেশ্য হ'ল আপুনি বহুত সোনকালে আপুনি সেই সকলোবিলাক পাবলৈ গৈ আছে যিবিলাক আপুনি বহুদিনৰ পৰা পাব বুলি আশা কৰি আছিল। তেনেহ'লে বন্ধু-বান্ধৱীসকল আৰম্ভ কৰোঁ আহক ভিডিঅ'টি। 1 নম্বৰ, যদি আপোনাৰ মনত লাগে যে যদি আপোনাৰ জীৱনত সকলোতকৈ মূল্যৱান যদি কিবা আছে সেয়া আপোনাৰ সময় হয়, তেতিয়াহ'লে ইয়াৰ পৰা এইটো বুজিব পাৰে যে আপুনি বহুত সোনকালে আপুনি জীৱনত নিজৰ সপোন পূৰ কৰিবলৈ গৈ আছে। যদি আপোনাৰ ক'ৰবাত অলপো সময় নষ্ট হয়, সেই নষ্ট হোৱা সময়ৰ বাবে আপুনি বেয়া অনুভৱ কৰে, ইয়াৰ পৰা এইটো বুজা যায় যে আপুনি আপোনাৰ সময়ক বহুত মূল্যৱান বুলি ভাবে আৰু ইয়াক কেতিয়াও নষ্ট কৰিব নিবিচাৰে। বন্ধু-বান্ধৱীসকল, যদি এই জীৱনত টকা পইচাতকৈ বেছি মূল্যৱান যদি আপোনাৰ সময় হয়, তেতিয়া এই পৃথিৱীৰ কোনো শক্তি নাই যিয়ে আপোনাক আপোনাৰ লক্ষ্যত পাবলৈ লোৱাত আপোনাক ৰখাব পাৰে। 2 নম্বৰ, যদি আপোনাৰ শিকি ভাল লাগে, যদি আপোনাৰ লগত কোনোবাই বেয়া কৰে, তেতিয়াও আপোনাৰ এনে লাগে যে সি আপোনাৰ লগত বেয়া কৰা নাই, তাৰ বিপৰীতে আপোনাক কিবা শিকাই আছে। আপুনি প্ৰত্যেকটো সুযোগক এটা শিক্ষাৰ মাধ্যম হিচাপে মানে। আপুনি শিকি ভাল পায়, আপুনি প্ৰত্যেক দিন কিবা নহয় কিবা নতুন জানিব বিচাৰে। যেতিয়া আপোনাৰ জীৱনলৈ কেতিয়াবা কঠিন পৰিস্থিতি আহে, তেতিয়া আপুনি তাক কঠিন বুলি নাভাবে, তাৰ বিপৰীতে এইটো ভাবে যে মই ইয়াৰ পৰা শিকিম। যদি আপোনাৰ এই শিকি থকাৰ এটিটিউড আছে, যদি এই গুণটো আপোনাৰ ওচৰত আছে, আপুনি 100% মানি চলক যে আপুনি আপোনাৰ জীৱনত সকলোবিলাক পাবলৈ সক্ষম হ'ব যিবিলাক আপুনি পাব বিচাৰে। 3 নম্বৰ, আপোনাৰ জীৱনৰ বাবে এটা প্লেন থাকিব লাগে। আপোনাৰ ওচৰত আপোনাৰ জীৱন পৰিচালিত কৰিবৰ বাবে এটা সুন্দৰ প্লেন আছে। মই এই কাম কৰিম, মই ইয়াৰ কাৰণেই সৃষ্টি হৈছোঁ। তুমি তোমাৰ ভৱিষ্যতক কল্পনা কৰা। তুমি তোমাৰ ভৱিষ্যতক কল্পনা কৰা যে আহিবলগীয়া দিনত মই তাত থাকিম। মই 6 মাহ, 1 বছৰ, 5 বছৰ পাছত মই সেই ঠাই পাবলৈ বিচাৰোঁ। মই নিজকে তাত থিয় হোৱা চাবলৈ বিচাৰোঁ বা দেখিব পাৰিছোঁ, কল্পনা কৰিব পাৰিছোঁ, আৰু এইটো আপুনি প্ৰত্যেক দিনা, প্ৰত্যেক ক্ষণ আপুনি ইয়াক অনুভৱ কৰক। আপুনি আপোনাৰ ভৱিষ্যতক তালৈ লৈ যাব লাগে। তুমি তোমাৰ ভৱিষ্যতক কণ্ট্ৰল কৰিব পাৰিবা, কিয়নো তোমাৰ ওচৰত এটা প্লেন আছে। সেই প্লেনৰ হিচাপ মতে তুমি আজি কাম কৰা, কালিলৈ কাম কৰা, আহিব লগা মাহত কৰিবা, আহিব লগা বছৰটোত কৰিবা, কিয়নো আপোনাৰ প্লেনটো বঢ়িয়া। যদি আপোনাৰ ওচৰত এনেকুৱা কিবা প্লেন আছে, তেন্তে এইটো মানি চলক যে আপুনি অতি সোনকালে জীৱনত সফল হ'বলৈ গৈ আছে। 4 নম্বৰ, সমস্যা সমাধানৰ এটিটিউড 2 ধৰণৰ হয়। 1 নম্বৰ, সেইজনৰ ওচৰত কিবা সমস্যা থাকিলে তাৰ সমাধান বিচাৰে। 2 নম্বৰ সেই এটিটিউড হয় য'ত সেই ব্যক্তিজনক কিবা সমাধান দিলেও কিবা তাত সমস্যাই বিচাৰি দিব যে দাদা এই সমাধানত এইটো সমস্যা আছে। যদি আপোনাৰ এটিটিউড প্ৰথমজনৰ নিচিনা হয় যে আপুনি প্ৰব্লেমত সলিউশ্যন বিচাৰে, আৰু তাৰ মানে আপোনাৰ ওচৰত বহুত ভাল এটিটিউড আছে, আপোনাৰ ভিতৰত আকাংক্ষা আছে মানুহক সহায় কৰা, আৰু এই পৃথিৱীত যিমান ডাঙৰ ডাঙৰ আৱিষ্কাৰ হৈছে ন, কেৱল এই চিন্তাতেই হৈছে যে মই এই সমস্যাটো কেনেদৰে সমাধান কৰোঁ। যাত্ৰা মানুহে আগতো কৰিছিল, খোজকাঢ়ি গৈছিল, ইয়াৰ পাছত গাড়ী আহিল, টায়াৰৰ আৱিষ্কাৰ হ'ল, কিন্তু ইয়াৰ পাছতো সময় বেছি লাগিছিল। কিবা এনেকুৱা এটা বস্তু লাগিছিল য'ত 1 ঘণ্টাতেই মানুহক বহু কিলোমিটাৰ যাত্ৰা কৰাই দিয়ে। আৱিষ্কাৰ হৈ গ'ল উৰাজাহাজৰ। ডাঙৰ ডাঙৰ আৱিষ্কাৰ এইবাবেই হয়
যে ডাঙৰ সমস্যা কেনেদৰে সমাধান কৰিব পাৰে। যদি আপোনাৰ মাজতো প্ৰব্লেম ছলভিং এটিটিউড আছে, তেতিয়া আপুনি জীৱনত কিবা নহয় কিবা এটা ডাঙৰ নিশ্চয় কৰিব, বহু সোনকালে কৰিব। সংকেত নম্বৰ 5, এই গুণটো যদি আপোনাৰ মাজত আছে, আপুনি বহু সোনকালে সফল হ'ব। তুমি পুৱাৰ পক্ষী। আপুনি ৰাতিপুৱা সোনকালে শুই উঠি ভাল পায়। আপুনি ৰাতিপুৱা সোনকালে শুই উঠি ফূৰ্তি কৰে। ৰাতিপুৱা সময়টো এনেকুৱা সময় হয় যিটো সকলোতকৈ বিশুদ্ধ সময় হয়, য'ত পৃথিৱীৰ নেগেটিভিটি বহুত কম হয়। কিয়নো যেনেদৰে লাহে লাহে দিনৰ আৰম্ভণি হয়, মানুহ উঠিবলৈ আৰম্ভ কৰে, বহুতো আমনি আৰু বহুতো মন বিচলিত কৰা আৰম্ভ হৈ যায়। কিন্তু এই যে ৰাতিপুৱাৰ সময় এনেকুৱা হয় য'ত আপোনাৰ ওচৰত এটা ভাল মনোযোগ থাকে, আপোনাৰ মন বেছি শান্ত হৈ থাকে, আপুনি বেছি ভালকৈ কষ্ট কৰিব পাৰে, আপুনি শুনিব পাৰে। ৰাতিপুৱা 2 ঘণ্টা পঢ়ি লোৱা আৰু দিনত 8 ঘণ্টা পঢ়ি লোৱা দুয়োটাই সমান হয়। মই নাজানো যে এইটো বৈজ্ঞানিকভাৱে এইটো কিমান সত্য, কিন্তু ৰাতিপুৱাৰ যিটো সময় এইটো আপুনি বহু ভালকৈ ব্যৱহাৰ কৰিব পাৰে, নিজকে নিজে উজ্জ্বলাবৰ বাবে, নিজেই নিজক বেছি ভাল বনাবৰ বাবে। যদি আপোনাৰ ৰাতিপুৱা উঠি ভাল লাগে, আপুনি মানি চলক, আপুনি আহিবলগীয়া দিনত বহু ডাঙৰ কাম কৰিব। 5 নম্বৰ, কনচিষ্টেঞ্চি, ছেল্ফ ডিচিপ্লিন এণ্ড পেশ্যন। একেলেঠাৰিয়ে কষ্ট কৰা, লাগে আপুনি পাছ হওক বা ফেইল হওক, আপুনি কম কৰিলে বা বেছি কৰিলে, ভাল কৰিলে বা বেয়া কৰিলে, কিন্তু আপুনি কৰি আছে। লাগে আপুনি 1 ঘণ্টা সময় পাইছে, যদিও আপুনি 1 ঘণ্টা কষ্ট কৰি আছে। ছেল্ফ ডিচিপ্লিন কৰিবলৈ আপোনাৰ মন নাই, কিন্তু আপুনি কৰি আছে। কিয়নো আপুনি জানে যে আপুনি কৰিব লাগে। আপোনাৰ কাম হয় এইটো কৰা, আপুনি এই কামটো কৰি গৈ আছে। ইয়াকে কয় ছেল্ফ ডিচিপ্লিন, পেশ্যন, ধৈৰ্য। আপুনি ফেইল কৰিলে, আপুনি আপোনাৰ কাম কৰিব নোৱাৰিলে, যি আপোনাক ৰিজাল্ট বিচাৰিছিল সেইটো আপুনি নাপালে, ইয়াৰ পাছতো আপুনি কাম কৰি আছে, আপোনাৰ ভিতৰত ধৈৰ্য আছে, একো নাই, এইবাৰ ৰিজাল্ট নাপালোঁ কিন্তু অহাবাৰ পাই যাম, ইয়াকেই কয় পেশ্যন। যদি আপোনাৰ ওচৰত এনেকুৱা ছেল্ফ ডিচিপ্লিন আছে, আপুনি মানি চলক, আপুনি অতি সোনকালে সফলতা পাব। 6 নম্বৰ, যদি আপোনাৰ ওচৰত এইটো আছে, আপুনি অতি সোনকালে সফলতা লাভ কৰিব। মানুহৰ ধ্যান আপোনাৰ ফালে থাকে, আৰু কেনেদৰে থাকে। যিসকলে আপোনাক পচন্দ কৰে, ভালদৰেই আপোনাক পচন্দ কৰে। যিসকলে আপোনাক জ্বলে, যিসকলে আপোনাৰ বেয়া কৰে, বৰ বেয়াকৈ বেয়া কৰে। যদি আপুনি এনেকুৱা মানুহ হয়, তাৰমানে আপুনি এইটো আপোনাৰ মাজত কিবা এটা আছে, আপোনাৰ কিবা এটা আছে যাৰ বাবে কিছুৱে আপোনাক ভাল পায় আৰু আনসকলে জ্বলে। যদি আপোনাৰ ওচৰত কমেণ্ট কৰিছে, আপোনাক সমালোচনা কৰি আছে, আপোনাৰ আলোচনা কৰিছে, তাৰমানে আপোনাৰ মাজত কিবা এটা আছে। যদি আপোনাৰ ওচৰৰ মাজত কিবা এটা স্পেচিয়েল আছে, তাৰ ওপৰত কাম কৰি যাওক, এদিন নিশ্চয় আপুনি সফলতা পাব। 7 নম্বৰ, আপুনি আনৰ কথাক কাণ নিদিয়ে। কোনোবাই আপোনাৰ বিষয়ে কি কয়, কি চিন্তা কৰে, আপোনাৰ তাত একো নাযায়। আপুনিও কাকো সমালোচনাও নকৰে। তুমি সময়, টোপনি আৰু খাদ্যৰ বিচাৰ কৰি নাথাকা। আপুনি যেতিয়া শুইছে, খাইছে আৰু কোন আপোনাৰ লগত আছে, কোন নাই, এই সকলোবোৰে আপোনাক কোনো প্ৰভাৱ নেপেলায়। তাৰমানে এইটো হয় যে আপোনাৰ দম আছে আপোনাৰ সপোনবিলাকক পাবলৈ। 8 নম্বৰ, জন্ম হৈয়ে মানুহে দুখীয়াই হয়, কিন্তু আপুনি কেনেকৈ মৰিব, দুখীয়া হৈ মৰিব বা ধনী হৈ মৰিব, এইটো আপোনাৰ কথা। সেইবাবে আজি আপোনাৰ যিয়েই অৰ্থনৈতিক অৱস্থা হয়, আজি আপুনি ধনী হওক বা দুখীয়া হয়, আপোনাৰ ওচৰত পইচা কম আছে বা আপোনাৰ ওচৰত কাম নাই, কিন্তু ইয়াৰ পাছতো আপুনি আপোনাৰ কাম কৰি আছে। আপুনি যি কাম কৰিব বিচাৰিছে, যি আপুনি কষ্ট কৰিব বিচাৰিছে, যি আপুনি সফলতা পাব বিচাৰিছে, যি সফলতাৰ বাবে আপুনি কাম কৰিব বিচাৰিছে, সেইটো আপুনি কৰিব পাৰিছে। লাগে আপোনাৰ ওচৰত পইচা থাকক বা নাথাককে, এইটো এটা ডাঙৰ কথা। পইচা এটা ডাঙৰ বস্তু, মানুহৰ বাবে প্ৰেৰণাৰ উৎস, কিন্তু পইচা নোহোৱাৰ পাছতো যদি আপুনি কষ্ট কৰি আছে, তাৰ মানে এইটো যে আপোনাৰ মাজত এইটো ইচ্ছা শক্তি আছে যিটোৱে আপোনাক সকলো দিব পাৰে। পইচাটো সাধাৰণ কথা। 9 নম্বৰ, আপুনি অকলে থাকি ভাল পায়। আপুনি সৰু কথাক ডাঙৰ নবনায়, আপুনি মুখেৰে নকয়, কাম কৰে। আপুনি এজন চাইলেণ্ট ৱৰ্কাৰ হয়, আপোনাৰ কাম কৰি ভাল লাগে, আপোনাৰ শান্তিত থাকি ভাল লাগে, আপোনাৰ অকলে থাকি ভাল লাগে, কিন্তু আপুনি হৃদয়ত ধুমুহাও ৰাখিব ভাল পায়। এইটো হয় এজন সফল ব্যক্তিত্বৰ অভ্যাস। তেওঁ নকয়, নেদেখায়, তেওঁ কৰে, নিজৰ ৰুটিন ফ'ল' কৰে, ছেল্ফ ডিচিপ্লিনত থাকে, মনে মনে নিজৰ কাম কৰে। যদি আপোনাৰ এই গুণ আছে, আপুনিও সোনকালে সফল হ'ব। 10 নম্বৰ,
আপুনি নতুন পৰিৱৰ্তন নিজৰ জীৱনলৈ আনে। পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। প্ৰকৃতিত পৰিৱৰ্তন আহেই, এতিয়াও পৰিৱৰ্তন হৈ আছে আৰু আহিব লগা সময়তো হ'ব। আপুনি সেই পৰিৱৰ্তনক কেনেদৰে লয়? আজি আপোনাৰ ওচৰত 1 কোটি টকা আছে, কিন্তু আহিবলগীয়া সময়ত যদি 1 লাখো নাথাকে, সেইটো যি পৰিৱৰ্তন হ'ব আপোনাৰ জীৱনত, আপুনি এই পৰিৱৰ্তনক কেনেদৰে চাব? বা আজি আপোনাৰ ওচৰত এটকাও নাই, আহিব লগা সময়ত আপোনাৰ ওচৰত 13 কোটি টকা আহিব, আপুনি ইয়াক অহংকাৰ হিচাপে লয়নে বা কাৰোবাক সহায় কৰিবলৈ লৈছে? আপুনি পৰিৱৰ্তনক কেনেদৰে লৈছে, এইটো এটা ডাঙৰ কথা। আজি আপুনি যাৰ লগত ৰিলেশ্যনত আছে, হ'ব পাৰে কাইলৈ আপোনাক এৰি গুচি যাব, সেইটো যি পৰিৱৰ্তন হ'ল সেইটো আপুনি কেনেদৰে লয়? এইটোৱে দেখায় যে আপোনাৰ এটিটিউড কেনেকুৱা, আপোনাৰ বুজাৰ ক্ষমতা কেনেকুৱা, আপোনাৰ মেচিউৰিটি কেনেকুৱা হয়। যদি আপোনাৰ এই পৰিৱৰ্তন বহুত ভাল হয়, তেন্তে আপোনাক কোনেও ৰখাব নোৱাৰে। 11 নম্বৰ, আপুনি যিসকলৰ মাজত থাকে, বন্ধুবৰ্গ, পৰিয়াল সম্পৰ্কীয়, তাত যিসকলৰ সংস্পৰ্শত আপুনি আছে, সেইসকল নিজৰ জীৱনত কেনেকুৱা? সেইসকলে নিজৰ জীৱনত কেনেকুৱা কৰি আছে? তেওঁলোক পজিটিভ নে নেগেটিভ? তেওঁলোকে আড্ডা দি ভাল পায় নে তেওঁলোকে মদ খাই ভাল পায়? বা তেওঁলোকে পইচাৰ বৰবাদি ভাল পায়নে নে কষ্ট কৰি ভাল পায়? আপোনাৰ গ্ৰুপ কেনেকুৱা হয়? কোনোবাই কৈছিল যে আপুনি মোক কোনো ব্যক্তিৰ ওচৰৰ ব্যক্তিসকলক লগ কৰোৱাই দিয়া, মই সেই ব্যক্তিক লগ নধৰাকৈ কৈ দিম যে তেওঁ কেনেকুৱা হয়, কিয়নো সংগতিৰ প্ৰভাৱ পৰে। আপুনি চাওক আপোনাৰ ওচৰৰ পাজৰৰ মানুহ কেনেকুৱা। মানি লওক আপোনাৰ গ্ৰুপত 5জন আছে, সেই 5জনৰ ভিতৰত 4জন এনেকুৱা যিয়ে বহুত ভাল কাম কৰিছে জীৱনত, কিন্তু আপুনি কৰিব পৰা নাই, তেন্তে আপুনিও বিশ্বাস কৰক যে কোনোবা দিনা আপুনিও ভাল কাম কৰিব। শুনি থাকক DSG লাইফ মটিভেশ্যন, এটি নতুন জীৱনৰ এক নতুন আশা। ধন্যবাদ।